Hey guys, I'm here to Hi guys, মই আহিছো আজি 2 দিনৰ কালিৰ খবৰত আহিছো আৰু এইফালে আছে ৰংঘৰ বনাইছে আৰু এইফালে এটা মঞ্চ আছে তাৰপিছত বহুত ধুনীয়াকৈ ইয়াত ডেকোৰেশ্যনটো কৰিছে আপোনালোকে দেখিব পাইছে ইয়াত বহুত ধুনীয়াকৈ ৰংঘৰটো অলপ যাওঁ আমি এতিয়া ৰংঘৰটো চৌপাশটো চাওঁ সময়ৰ পৰা আমি আহি বলা না এয়া দেখিবলৈ পাইছে ৰংঘৰটো এইটো বহুত ধুনীয়াকৈ আগফালৰ পৰা আপোনালোকক দেখুৱাম এফালে ইয়াত কিন্তু প্ৰৱেশ এফালেদি উঠি যাব পাৰে কিন্তু ইয়াত প্ৰৱেশ কৰিবলৈ নিষেধ বুলি দি থৈছে ওপৰত অলপ চাওঁ গৈ কেনেকুৱানো আছে এয়া আমি ওপৰলৈ উঠি আহিলোঁ আৰু ওপৰতো একো বিশেষভাৱে নাই এফালে এখন ইয়াত দিছে তাৰপাছত ওপৰত খেৰ আছে আৰু এখন বহুত ঢিলা আমি যাব নোৱাৰোঁ ওপৰত ৰংঘৰ ফুৰি আহিছে ৰংঘৰ ফুৰি আহি নামি আহি আছে এতিয়া আমি মঞ্চৰ কাষলৈ গৈ আছো আগফালৰ পৰা আপোনালোকক দেখাবলৈ অলপ চেষ্টা কৰি মালত আহিছো ভাইটি আৰু আমি চবে এতিয়া ৰংঘৰটো উঠিলোঁ জানো তাৰপাছত এইটো চাইডে আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিম এফালে ধুনীয়া এটা বাটচৰা আৰু এফালে মঞ্চত নমস্কাৰ পোনপ্ৰথমে সমূহ উপস্থিত ৰাইজলৈ ভোগালী বিহুৰ হিয়াফাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে ইমান নিশালৈকে ইমান ঠাণ্ডাত আপোনালোকে আমাৰ অনুষ্ঠান উপভোগ কৰিবৰ বাবে ৰৈ আছে তাৰ বাবে এবাৰ তাল কথাবাসী ৰাইজৰ বাবে ডাঙৰকৈ হাত চাপৰ দিলে ভাল লাগিব সকলোৱে চকীতে বহি টোপনি গৈ পালোঁ নহয় তাৰপিছত পাছত আকৌ তুলিবই নাপালোঁ এতিয়া কেনেকৈ এণ্ডিং কৰোঁ তাৰপাছত আৰু কি ক'ম আৰু সেইকাৰণে এনেকৈ এণ্ডিং কৰি দিছোঁ আৰু